হেল্ল' এভৰিৱান, এইটো হ'ল 5 কেজি আটা পেকেট আৰু আটাখিনি ব্যৱহাৰ কৰাৰ পিছত এইটো কোনো কাম নাইকিয়া হয় আৰু এইটো পেলাই দিলেও মানেও কি হয়গৈ, নলাত লাগি পিনি নলা জমা হয়গৈ আৰু জ্বলাই দিলেও ইয়াৰ বহুত অপকাৰ হয়। তাৰপিছত এইটো মই কি কৰিম, এতিয়া এটা কাম কৰিম, এইটো ফালি ল'লোঁ, ফালি লৈ পিনি এনেকৈ ভালদৰে চাৰিওফালে ঘূৰাই মেলি এনেকৈ ডুমুটোত দি ল'ম। এতিয়া দেখিলেনে এইটো মোটোকা হৈ গ'ল। তাৰপিছত কি কৰিম, এইটো চাৰিওফালে এনেকৈ কিনাৰে কিনাৰে এবাৰ ধুনীয়াকৈ চিলাই ল'ম। তাৰপিছত পেকেটটোৰ পাছফালে এনেদৰে ভালদৰে সমানকৈ জাপি ল'ম। জাপি লৈ হোৱাৰ পিছত এডাল টাইট ৰছীয়ে, মই কাপোৰৰ এডাল পলিষ্টাৰ নিচিনা কাপোৰে লৈছোঁ, এইডালে ভালকৈ টাইটকৈ 3-4বাৰমান মেৰিয়াই 4-5টা গাঁঠি দি ভালকৈ টাইট কৰি ল'মগৈ। তাৰপিছত চাৰিওফালে সমান কৰি ফিট কৰি ল'লোঁ। তাৰপিছত ইয়াতে ভালদৰে মাটি সোমোৱাই জলকীয়া পুলি বা এল'ভেৰা পুলি ৰুলে খুব ধুনীয়াকৈ ডাঙৰ হ'ব। তাৰপিছত এইটো দেখিছেনে, মই এনেকুৱা আটা পেকেটতে এইটো এটা লগাই থৈছোঁ, এইটো কিমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। আজিলৈ ইমানেই, বাই বাই।